हेलो फ्रेंड्स प्रियंकार पाकघरলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই মাছৰ মুৰেৰে বেগেনাৰ অতি সহজ লগতে কম সময়তে হোৱা এটি ৰেচিপি লৈ আহিছো। আহকচোন এই ৰেচিপিটো কেনেকৈ বনালো চাও। ইয়াৰ বাবে মই কেৰাহীটো গৰম কৰি লৈছো। ইয়াত মই মিঠাতেল দিছো। এতিয়া মই মাছৰ মুৰ কেইটা ভাজি লম। যদি আপোনালোকে মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে লাইক কৰিব, লগতে সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। এনেদৰে মই মাছৰ মুৰ কেইটা ভাজি ললো। এতিয়া মই বেগেনাখিনি এনেদৰে কাটি লৈছো। বেছি সৰু কৰা নাই, মই ডাঙৰে ৰাখিছো। এতিয়া মই সেই মাছ ভজা তেলখিনিতে পিয়াজ দিলো। পিয়াজখিনি অলপমান ভাজি তাৰ পিছত মই জলকীয়া কেইটামান দি লৈছো। এতিয়া এইখিনি অলপমান ভাজি লৈছো। এতিয়া মই আদা নহৰুৰ পেষ্ট দি দিছো। এইখিনি কেঁচা গন্ধ যোৱালৈকে ভাজিব লাগিব। এতিয়া মই ইয়াত জিৰাৰ গুৰি দি লৈছো। তাৰ পিছত মই ইয়াত হালধি গুৰি দি লৈছো। এতিয়া মই এইখিনি অলপ ভাজি লম। এতিয়া মই ইয়াত বেগেনাখিনি দি লৈছো। এইখিনি ভালদৰে ভাজি ল'ব। যিসকলে বেগেনা খাই বেয়া পায় সেই সকলে এবাৰ এনেদৰে খাই চাবচোন। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছো। এইখিনি লৰাই ল'ব। এয়া চাওক, বেগেনাখিনি এনেদৰে ভাজি ল'ব। এতিয়া অলপমান সময় ঢাকি দিব। এতিয়া মই ইয়াত পানী দি লৈছো। পানী মই বেছি দিয়া নাই, কাৰণ এইখিনি ভাজিহে হ'ব। ইয়াৰ মাছৰ মুৰ কেইটা দিয়াৰ বাবে মই ইয়াত এনেদৰে পানী দি লৈছো। এতিয়া পানীখিনি উঠলি অহাত মই ইয়াত মাছৰ মুৰখিনি দি লম। মাছৰ মুৰখিনি মই এনেদৰে ভাঙি লৈছো। এনেদৰে ভাঙি দিলে খাবলৈ বেছি ভাল লাগে। এতিয়া এইখিনি অলপ লৰাই অলপমান সময় ঢাকি দিব। এতিয়া চাওক, বেগেনাখিনি খাবলৈ পুৰা ৰেডি। খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। যদি ভাল পায় এটা কমেন্ট কৰি জনাবচোন। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।